वेलकम टू सुमेधा लाइक कुकिंग। আজি মই এটা নতুন ৰেচিপি বনাব গৈছোঁ পুৰৈ শাকৰ আঞ্জা। চাওক এই পুৰৈ শাক মই কাটি ভিজাই থৈছোঁ সৰু সৰুকৈ, আৰু এইটো মই আলুৰে সৰিয়হ বটাৰে আঞ্জা বনাম। চাওক তেল গৰম হ'ল কেৰাহীত, মই অলপ ইয়াত পাঁচফোৰণ দি আছোঁ। পাঁচফোৰণ অলপ জিৰা দি আছোঁ ইয়াত। পাঁচফোৰণ হ'লে এতিয়া মই আলু দি কাটা, বেছি নহয় এটা আলু কাটি দিম। আলুটো দিলে মানে পুৰৈটো তেতিয়া হ'ব। তাৰপাছত মই নহৰু থেতি দিয়াই থৈছিলোঁ অলপ, এই দি আছোঁ নহৰু থেতি দিম। তাৰপিছত জলকীয়াখিনি অলপ মই থেতি দিয়াই লৈছিলোঁ, এইটো দি দিম। সোৱাদ অনুসৰি অলপ নিমখ দি আছোঁ। হালধি গুড়া দি দিছোঁ, এই হালধি গুড়া চাওক লাৰি থকা বনাইছে। পুৰৈ শাকবিলাক পুৰৈ শাকবিলাক লাহে লাহে হৈ আছে এতিয়া। পাছত মই ইয়াত সৰিয়হ বটা দিম। ধুনীয়া সুগন্ধি ওলাইছে তৰকাৰী। এয়া চাওক পুৰৈ শাকৰ আঞ্জা হৈ আছে। মাজে মাজে এনেকৈ লাৰি থাকিব লাগিব। এইদৰে লাৰি থাকক। ধুনীয়া সুগন্ধি ওলাইছে পুৰৈ শাকৰ আঞ্জা। অলপ হোৱাৰ পাছত, এতিয়া অলপ হোৱা নাই, হোৱাৰ পাছত মই ইয়াত সৰিয়হ বটা দি দিম। পুৰৈ শাক হৈ গৈছে। এতিয়া মই ইয়াত সৰিয়হ বটাখিনি দি আছোঁ। এই চাওক সৰিয়হ বটা দি দিব লগত। আৰু ভাল লাগে সৰিয়হ বটা পৰিলে শাকত। এনেকুৱা লাৰি চাৰি অলপমান 5 মিনিটমান ঢাকি থ'ব। তাতো অলপ পাছত ৰেডি হৈ যাব শাকটো। এইটো বাতিত লাগি আছে, অলপ সৰিয়হ এইটো ধুই পিনে দি আছোঁ, বাতি আছে। পাঁচ মিনিট পাছত আকৌ মই চাম। এয়া চাওক পুৰৈ শাকৰ আঞ্জা ৰেডি হৈ গৈছে আৰু দেখিবলৈ ধুনীয়া হৈছে। আপোনালোকে ঘৰত বনাই চাব। যদি ভাল লাগে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগলৈ মই আকৌ নেক্সট ভিডিঅ' লৈ আহিম। বাই বাই।